নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টোৰ থাম্বনেইল চাই গমে পাইছে যে কিহৰ বিষয়ে আলোচনা কৰিম। কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ বিষয়ে, লগতে কাৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব। যে ডিৰ ফালৰ পৰা বহুতৰ প্ৰাৰ্থীলৈ ফোন যোগে বা মেইল যোগে ফোন কৰিছে বা মেইল কৰিছে, যিখিনি ডাউট আছিল তেওঁলোকৰ আপলোড কৰিব কৈছে ডকুমেণ্টছ, বা তেওঁলোকৰ কিবা যদি খেলিমেলি হৈছে তেওঁলোকে ডিৰ ফালৰ পৰা ফোন কৰিছে। তেতিয়া কাৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব, লগতে কম নম্বৰ থকা প্ৰাৰ্থীসকলে কি কৰিব, সবিশেষ তথ্য সামৰি আজিৰ ভিডিঅ'টো আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকিব। এতিয়া কথা হ'ল, কম নম্বৰ থকা প্ৰাৰ্থী কোনসকল? সকলোৱে নম্বৰ বেছি আছে, মাথো প্ৰতিযোগিতাৰ দৌৰত কিছুমান কেণ্ডিডেটৰ নম্বৰ কম দেখা যায়। যে প্ৰতিযোগিতামূলক পৰীক্ষা এটা পাছ কৰি চাকৰি এটা লোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয়। যে কিছুমান কেণ্ডিডেটৰ অলপ নম্বৰ বেছি থকা দেখা যায়, কিছুমান কেণ্ডিডেটৰ অলপ কম থকা দেখা যায়। সেইবাবে সকলোৰে নম্বৰ ভালেই, মাত্ৰ প্ৰতিযোগিতাৰ দৌৰত কিছুমানৰ নম্বৰহে অলপ কম হোৱা দেখা যায়। যে প্ৰথম কথা হ'ল, কম নম্বৰ থকা প্ৰাৰ্থীসকলে কি কৰিব? কম নম্বৰ থকা প্ৰাৰ্থীসকলে SOSৰ গমেই পায়, SOSৰ এডমিশ্যন লৈ আপোনালোকে মাৰ্কখিনি ইনক্ৰিজ কৰিব লাগিব, লগতে মাৰ্কখিনি আপলোড কৰিব লাগিব। যে এইবাৰ যিসকলে SOSৰ এডমিশ্যন লৈছিল এতিয়ালৈকে ৰিজাল্ট দিয়া নাই, যে ৰিজাল্ট নিদিয়াৰ ফলত তেওঁলোকে মাৰ্কখিনি এড কৰিব পৰা নাই। লগতে আৰু যদি আগন্তুক ভেকেঞ্চিবিলাক ওলায় তেতিয়া আপোনালোকৰ সুবিধাৰ্থে মাৰ্কখিনি এড কৰিব পাৰিব। যে কিছুমান বন্ধু বান্ধৱীসকলে SOSৰ এডমিশ্যন লোৱাৰ সময়ত কিছুমান তথ্য জনাটো অতি জৰুৰী। যে আগৰ যিখিনি ছাবজেক্ট লৈ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল এইখিনি ছাবজেক্ট লোৱা দেখা যায়, কিন্তু কিছুমান ক্ষেত্ৰত ছাবজেক্টৰ দুই এটা ছাবজেক্ট উল্টা পাল্টা বা উলট পালট হোৱা ধৰণৰ দেখাও যায়। যে কিছুমান ক্ষেত্ৰত ধৰি লৈছোঁ পলিটিকেল ছায়েন্স বা এডুকেশ্যন বা তেনেকুৱা কিবা ছাবজেক্ট লোৱাৰ ক্ষেত্ৰত কিন্তু পেইণ্টিং বা ডাটা এণ্ট্ৰিং বা কম্পিউটাৰ ছায়েন্স এনেকুৱা ছাবজেক্ট লোৱা দেখা যায়। কিন্তু আগত তেনেকুৱা ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেনেকুৱা কোনো নাছিল, যে হৈ গৈছিল। কিন্তু আজিৰ হয়তো বা আগন্তুক যেতিয়া ভেৰিফিকেশ্যন হ'ব হয়তো নিমিলিবও পাৰে বা সমস্যাৰ সন্মুখীন হ'বও পাৰে। কাৰণ আগৰ ছাবজেক্টৰ লগত বৰ্তমানৰ ছাবজেক্টৰ মিল থকাটো অত্যন্ত জৰুৰী হৈ পৰিছে। সেইকাৰণে আপোনালোকে SOSৰ এডমিশ্যন লোৱাৰ ক্ষেত্ৰত আগৰ যিকেইটা ছাবজেক্ট লৈ আপুনি পঢ়িছিল এইকেইটা ছাবজেক্ট ল'বলৈ যত্ন কৰিব, তেতিয়া আপোনাৰ কোনো সমস্যাৰ সন্মুখীন নহ'ব। এতিয়া আলোচনা কৰোঁ কোনসকল ছাৰ বাইদেউৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব। যে ডিৰ ফালৰ পৰা বৰ্তমান ফোন যোগে বা মেইল যোগে মেইল কৰিছে বা ফোন কৰিছে বহুতো প্ৰাৰ্থীলৈ, যে যিখিনি ডকুমেণ্টছৰ উল্টা পাল্টা হৈছিল বা বিভিন্ন প্ৰকাৰে তেওঁলোকে আপলোড কৰোঁতে এটা ঠাইত আনটো দিছিল বা বিভিন্ন প্ৰকাৰে তেওঁলোকে ক্লিয়াৰ হোৱা নাছিল, তেওঁলোকে আকৌ ৰিআপলোড কৰিব দিছে। যে যিখিনি ডকুমেণ্টছৰ বেছি খেলিমেলি হ'ব সেইখিনি প্ৰাৰ্থীক হয়তো ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে ডিৰ অফিচলৈ মাতিব পাৰে। বা যদি বেছি কেণ্ডিডেট হৈ যায় তেতিয়াহ'লে তেওঁলোকে লিষ্ট আকাৰে কোন জিলাত বা কোন কেণ্ডিডেটৰ কোন তাৰিখে ক'ত দিব এইটো সম্পূৰ্ণ তথ্য হয়তো তেওঁলোকে ৱেবছাইটৰ জৰিয়তে পাব্লিছ কৰিব পাৰে। বা আপোনাক ফিজিকেলি মাতিবৰ বাবে এজনক পাৰ্চনেলিও মাতিব পাৰে ডিৰ কাৰ্যালয়লৈ। গতিকে ফিজিকেল ভেৰিফিকেশ্যনৰ সময়ত আপুনি যিখিনি ডকুমেণ্টছ আপলোড কৰিছিল এইখিনি লগত মজুত ৰখাৰ লগতে আপুনি যদি ODL মোডত DLED কৰিছে তেতিয়াহ'লে বা বিভিন্ন স্কুলৰ ডাইস্কোড ব্যৱহাৰ কৰি আপুনি যদি DLED কৰিছে বা ডিপ্ল'মা কৰিছে তেতিয়াহ'লে আপোনাৰ আৰু দুটামান ডকুমেণ্টছ হাতত ৰখা খুবেই গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয়। যে আপুনি যিখন স্কুলৰ পৰা ডাইস্কোড ব্যৱহাৰ কৰি আপুনি DLED কৰিছিল, কাৰণ আপুনি ইন ছাৰ্ভিচ টিচাৰসকলৰ কাৰণে যিটো ODL মোডৰ DLED আছিল, আপুনি যিখন ডাইস্কোড ব্যৱহাৰ কৰি DLED কৰিছিল সেই ডাইস্কোড মাৰি দিলে স্কুলৰ যিটো লিষ্ট আহে সেই লিষ্টত আপোনাৰ নাম এইটো প্ৰিণ্ট আউট কৰি ল'ব, লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো উঠাই ল'ব। তেতিয়াহ'লে ফিজিকেল ভেৰিফিকেশ্যনৰ সময়ত আপোনাৰ কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহ'ব। গতিকে আপুনি এই দুটা ডকুমেণ্টছ লগত লৈ ফিজিকেল ভেৰিফিকেশ্যনত যদি মাতে আপুনি যাব লাগিব।
তো আজিৰ ভিডিঅ'টোত এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব আৰু কিবা অসুবিধা থাকিলে মোক কমেণ্ট বক্সত জনাব। ধন্যবাদ।